নমস্কাৰ অসমবাসী ৰাইজ, মোৰ নাম ডক্টৰ তৰুণ চন্দ্ৰ ৰায়। মই আপোনালোকৰ সন্মুখত এটি ভিডিঅ' চেনেল যোগেদি অসমীয়া ভাষাৰ ব্যাকৰণ সম্পৰ্কে আপোনালোকৰ ওচৰত অৱগত কৰিছোঁ। আমাৰ ভিডিঅ' চেনেলটোৰ নাম হৈছে জ্ঞানদীপ। ইতিমধ্যে অসমত যি ৰাষ্ট্ৰীয় বা ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতামূলক পৰীক্ষাসমূহ আহি আছে আৰু এই প্ৰতিযোগিতামূলক পৰীক্ষাসমূহত আমাৰ ছাত্ৰ ছাত্ৰীসকলে অসমীয়া ব্যাকৰণ সম্পৰ্কে কিছুমান সমস্যা মই সমাধান কৰিম। ইতিমধ্যে ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰীক্ষা যেনে চেণ্ট্ৰেল টেট, ৰাজ্যিক পৰ্যায়ৰ পৰীক্ষা আসাম টেট আৰু পৰিষদীয় পৰীক্ষা BTC টেট, এই আটাইবোৰ পৰীক্ষাত অসমীয়া ভাষাৰ ব্যাকৰণ সম্পৰ্কে যিহেতু সিলেবাছত সংলগ্ন কৰিছে আৰু তাৰ কাৰণে অসমীয়া ভাষাৰ যি স্বৰধ্বনি, ব্যঞ্জনধ্বনি, শাখাঘাত, সন্ধি, নতবিধি, চৰ্তবিধি, অসমীয়া ব্যাকৰণ সম্পৰ্কে যিখিনি আমাৰ জানিবলগীয়া কথা যেনে বচন, লিংগ, কাৰক, প্ৰত্যয়, শব্দ বিভক্তি, এই গোটেইখিনি সমস্যা মই আপোনালোকৰ সন্মুখত মোৰ ভিডিঅ' চেনেলৰ যোগেদি আপোনালোকে জানিব পাৰিব। গতিকে তাৰ কাৰণে মই আপোনালোকৰ ওচৰত ক'ব বিচাৰিছোঁ যে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। নমস্কাৰ।